প্ৰথম কথাটো হ'ল যে বডোলেণ্ডছ পিপুলছ ফ্ৰণ্ট আপোনালোকে জানে যে বডোলেণ্ডছ পিপুলছ ফ্ৰণ্টে যোৱা বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ আৰু UDFৰ যিটো মিত্ৰজোঁট আছিল তাৰ এটা অংশীদাৰ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে কংগ্ৰেছ আৰু UDFৰ পৰা নিজক আঁতৰাই আনে আৰু বিধানসভাত এক প্ৰকাৰ নিৰপেক্ষ ভূমিকা পালন কৰি আহিছিলে যোৱা দুটা বিধানসভাত। আমি ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতি বিচাৰ বিবেচনা কৰি আৰু বিধানসভাত যাতে চৰকাৰৰ যিটো বিভিন্ন আইন বিভিন্ন নীতি আদি আমি সকলোৰে লগত সহযোগিতাৰে গৃহীত কৰিব পাৰোঁ আৰু শাসকীয় দল যাতে এটা বহল ঐক্যমতৰ ভিত্তিত চলিব পাৰে তাৰ বাবে আমি BPFক আমাৰ ফ্লোৰ কোঅৰ্ডিনেশ্যন আৰু আমাৰ এটা বিধানসভাৰ ভিতৰত মিত্ৰ দল হিচাপে আমি BPF বিধায়িনী দলক আমি লগত ল'বৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৱশ্যে এই যিটো আমাৰ মিত্ৰতা স্থাপন হ'ল অৰ্থাৎ BPF বিধানসভাৰ ভিতৰত ফ্লোৰ কোঅৰ্ডিনেশ্যনত চৰকাৰী পক্ষত বহিব আৰু চৰকাৰী পক্ষৰ মিত্ৰ দল হিচাপে থাকিব। এইটো আমাৰ BPF বিধায়িনী দলৰ লগতহে আমাৰ বুজাবুজি হৈছে বা সেই ধৰণে থাকিব। এই বুজাবুজিটো ৰাজনৈতিক পৰ্যায়ত হোৱা নাই বা ৰাজনৈতিক পৰ্যায়ত তেনেকুৱা মিত্ৰতাৰ কথা এতিয়ালৈকে আমি আলোচনা কৰা নাই। এই মিত্ৰতাটো বিধানসভাৰ ভিতৰত আমাৰ এই মিত্ৰতা থাকিব আৰু বিধায়কসকলে আমাৰ চৰকাৰী পক্ষৰ সকলো কাম কাজত আমি যেনেকৈ আন বিধায়কসকল থাকোঁ তেনেকৈ আমাৰ লগত থাকিব বা আমি একেলগে থাকিম। খালি এই মিত্ৰতাটো BJP আৰু BPFৰ ভিতৰত হোৱা নাই। এইটো আমাৰ বিধানমণ্ডল BJP যিটো আমাৰ লেজিছলেচাৰ পাৰ্টি আৰু BPF লেজিছলেচাৰ পাৰ্টিৰ মাজতে এই বুজাবুজি থাকিব। আজি আমাৰ দুৰ্গাদাস বড়ো ডাঙৰীয়া ইয়াত উপস্থিত আছে, ৰবিৰাম ব্ৰহ্ম ডাঙৰীয়া উপস্থিত আছে, চৰণ ৰাজাৰী উপস্থিত আছে আৰু তেখেত তিনিওজনে অহা বিধানসভাত শাসকীয় পক্ষৰ যিটো বেঞ্চ তাতে তেখেতসকল আমাৰ লগত বহিব। এই সিদ্ধান্তটোৰ বিষয়ে জনাবলৈ আপোনালোকক মই